ওলাবলৈ নাই কোৱা আপোনাক কিবা ক'বলৈ কৈছে কনফাৰেন্স গৈ আছে আমি সব একেলগে মিলি কোনটো ভালকৈ আব কেবাবিটো দেখিছে কেনেকুৱা লাগিলে জুন্দা খাই খুব ভাল লাগিলে ভাল লাগিলে এনজয় কৰিলে লোকেল বৰালি বিৰাট মিঠা ভেৰি টেষ্টি এয়া চটু বৰাণী আমাৰ চটু বৰাণী আহে বৰাণী মিছেছ বৰাণী গৈ আছে ওপৰলৈ নমস্কাৰ ববিতাস কুকিং টুৰ এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু বৰ্তমান গৈ আছোঁ আমি সোণাপুৰ কিন্তু নগাঁও হৈ যাম আৰু নগাঁৱত থাকিম আজি আমি সোণাপুৰত আমাৰ ৰটাৰী কনফাৰেন্স আছে 5, 6, 7 তিনিদিনীয়া আৰু 7 তাৰিখে আহি আকৌ নগাঁৱত থাকিম 8 তাৰিখে দুলীয়াজানত ঘূৰি যাম আৰু অৱশ্যে এতিয়া আমি বৰলুইটত অলপ ৰৈছিলোঁ সেইখন চব বৰলুইট আহি তাতে খোৱা বোৱা কৰিলোঁ ভিডিঅ' কৰা নহ'ল টোপনিয়াই আহিছোঁ সেয়ে আৰু আহিলে ৰাতিপুৱা ওলাই আহিলে অলপ টোপনিয়াই থকা হয় এই মাইনীহঁত আহিছে আৰু জুন্দা আমি একেলগে আহিছোঁ আৰু আহি থাকিব আজিও আহিছে আহি কোনোবা আধা ৰাস্তা ৰ'ব আৰু বাকী আকৌ কাইলৈ আহিব তেনেকৈ আহি আছে ভাগে ভাগে মানুহবিলাক নিজৰ নিজৰ গাড়ী লৈ আমি আহি 4টা আহিলোঁ এতিয়াহে বৰলুইটত খোৱা বোৱা কৰিলোঁ এতিয়া ৰুটি ভাজি কিবা কিবি খালোঁ খাই এইবোৰ দেখুওৱা নহ'ল আৰু ভিডিঅ'ত বাকী চাওঁচোন আৰু ৰাস্তা কি পাওঁ কি নাই য'তে ৰ'ম আপোনালোকক তাতে লগ পাম ভিডিঅ'টো এনে আৰম্ভ কৰি আপোনালোকে চাই থাকিব আৰু গোটেই ভিডিঅ'টো মোৰ লগ দিব কিবা ক'ব নেকি চবেই কিবা ক'ব নেকি ওলাবলৈ নাই কোৱা আপোনাক কিবা ক'বলৈ কৈছে কনফাৰেন্স গৈ আছে আমি সব একেলগে মিলি ৰটাৰী কনফাৰেন্স ববি ভনিয়াকৰ ঘৰত থাকিব যাব আৰু আমাৰ লগত এদিন আজুন না কিবা ক'ব নেকি কিটো কম ন গুড মৰ্ণিং হেপী নিউ ইয়েৰ ক'লোৱে বুলি আৰু তুমি কিবা ক'বা নি নাই নগাঁও যাবলৈ বহুত দেৰি হ'ব ব'লা বহুত দেৰি হৈ যাব বহুত দূৰ বাট যাবলৈ আছে দেৰি নকৰে মই আচলতে আজি ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ ৰাস্তানো কি দেখাম আপোনালোকক মাইনী কৈছে সদায় বনাওঁ যেতিয়া মোক এটা ভিডিঅ' বনাই লওক সৰু সুৰাকৈ হ'লেও সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু বোলকচোন চাই থাকক য'ত ৰ'ম আপোনালোকক তাতে দেখুৱাই থাকিম যি পাৰোঁ এয়া এতিয়া বেছি দেৰি নকৰোঁ বহুত দূৰ বাট দীঘলীয়া বাট আমিতো নগাঁৱত থাকিম বাৰু কিন্তু মাইনীহঁত নাথাকে সিহঁতে আগবাঢ়ি যাব মানে য'ত ভেনিউ আছে না সোণাপুৰত তাতে কনফাৰেন্স হ'ব সেইকাৰণে তাৰপিছত তাতে থাকিবগৈ আমি সেই ভণ্টিঘৰ পাৰ হৈ নাযাওঁ তাতে থাকিম এওঁ চাগে মোক সেই নিবহি সেইটো চাওঁচোন কি কৰোঁ বৰতে যাবলৈ মন নাছিলে আৰু নিবলৈ আহিলে অকলে আকৌ ৰুম চুমবোৰ আচলতে আমাৰ কি হয় কনফাৰেন্সত বহুত দিনৰ মানে এবছৰ আগতে বুকিং থাকে আপোনালোকক ক'ম সেইখিনি পিছত ক'ম যদি মই কনফাৰেন্সলৈ যাওঁ তাৰ কি নিয়ম সেইবিলাকো ক'ম আপোনালোকক নোকোৱাকৈ নাথাকোঁ যদি মই যাওঁ আৰু ভিডিঅ' কৰোঁ তেতিয়াহে আৰু সেই বুকিং থকাৰ বাবে অকলে হ'ব যদি নিয়ে আৰু পৰহিলে যামগৈ নগাঁও পৰা সোণাপুৰ বেছি দূৰ নহয় তেনেকৈ পেকিং কৰি লৈ অহা হৈছে যদি নাযাওঁ নাই আৰু কি কৰা যায় চাওঁ এতিয়া বাকী গৈ থাকোঁ আপোনালোকক য'ত ৰ'ম তাতে লগ পাম কি কৈছে ভিডিঅ' বনোৱাৰ কোনো প্লেনিং নাছিলে তথাপি মাইনীয়ে কোৱা কাৰণে বনাইছোঁ সৰু সুৰাকৈ বহুত দূৰ বাট আপোনালোকে লগ গোটেই ভিডিঅ'টো ব'লক এতিয়া গৈ থাকোঁ য'তে ৰ'ম তাতে আপোনালোকক লগ পাম কিবা ক'বা নি কনফাৰেন্স কনফাৰেন্সত ক'বা মই একেবাৰে কনফাৰেন্সত ক'ম এতিয়া ড্ৰাইভিঙত আছে বহুত দূৰ যাব আছে আজি নগাঁৱত থাকি কাইলৈ কনফাৰেন্সত যাম নগাঁৱত আপোনালোকক ভাল এটা ভিডিঅ' দিম বুলি ভাবিছোঁ চাওঁচোন তেনেকৈ সময়টো পাব লাগে কাৰণ কালিতো মই এওঁৰ লগত নাযাওঁ সেইকাৰণে কালি দিনটো আছোঁ যেতিয়া আপোনালোকক ভাল ভিডিঅ' নগাঁৱৰ পৰা দিম চাওঁ বাকী সময় কৈ থাকিব সকলোখিনি কথা 6 তাৰিখে যদি যাওঁ কনফাৰেন্সত তাতে সকলোখিনি ক'ম আৰু এনেই নহ'লে আননেচেছেৰি কনফাৰেন্সৰ বিষয়ে কৈ থাকিতো লাভ নাই ভিডিঅ'টোত যদি যাওঁ তাতে সকলোখিনি চাম দেখুৱাব পাৰিলে আগতেতো কৰিছোঁ ভিডিঅ' ৰটাৰী কনফাৰেন্সৰ এইবাৰ যেতিয়া 3 দিনেই মই নাথাকোঁ সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো নহ'ব যি পাৰিম তাকে অলপ অলপ দেখুৱাম আৰু মানুহ লগ পাওঁ এনেই ক'বলৈ গ'লে ভালেই লাগে বেয়া নালাগে মানে বহুত মানুহ লগ পোৱা হয় নতুন মানুহ হওক পুৰণা মানুহখিনি মানে লগ পাই ভাল লাগে এটা ফেমিলি নিচিনা হৈ যায় আচলতে চবেই লগ পালে বছৰৰ মূৰত ভাল পায় মোৰ ৰ'দ পৰিছে এটা মুখখনত পায় এতিয়াহে হৈছে নহৈছেগৈ পায় এনেকৈ ল'ব লাগিব লগ আৰু মানুহৰ ফেমিলি নিচিনা হৈ যায় ৰটাৰী এটা ফেমিলি বুলিয়ে ক'ব পাৰি ৰটাৰী এটা বস্তুৱে ভাল লাগে যদি যাওক আপুনি যদি আপোনাৰ ঘৰৰ মানুহ নাথাকে আপুনি যদি কিবা বিপদতো পৰে আপুনি ৰটাৰীত কাৰোবাক কৈ দিলেই আহি একদম হাজিৰ আৰু চবে মানে হেল্প কৰিবলৈ এনি টাইম ৰেডি কাৰণ ৰটাৰী মতোৱে এইটো ইউনিয়নবিলাকৰ এইটোৱে ডিউটিয়ে বুলি ক'ব পাৰি আৰু সেইকাৰণে ফেমিলি নিচিনা বহুত বছৰ মূৰত এনেকৈ এবছৰৰ মূৰত লগ পালে সকলো ভালো লাগে নলগাও নহয় কিন্তু মোৰ সেই মধুৰ পঢ়িছোঁ ভণ্টিকো 2 বছৰ হ'ল লগ পোৱা নাই তাইও এক্সাইটমেণ্টত আছে ময়ো সেই বাইক হিচাপে যিহেতু মোক আপোনালোকক ভিডিঅ'বোৰ কৈ আহিছোঁ মা দেউতাও নাই এই মাক হিচাপে আহিব লগা হয় সেইকাৰণে মোৰ সেই 2 নাও 2 ভৰি নিচিনা হৈ আছে চাওঁচোন বেছি অকলশৰীয়া নিচিনা হ'লে যামগৈ আৰু আহি পিনে আকৌ 7 তাৰিখে থাকিম বাকী আপোনালোকৰ লগত তেনেকৈ লগ পাই থাকিম আজি ভিডিঅ'টো বিশেষ একো নাই সেইবোৰে এনেকৈ লগ পাই থাকিব লাগিব আজি জাৰ্ণিটোত দেখাবলৈতো একো নাই আৰু ৰাস্তাত ঠিক আছে গৈ থাকোঁ তেনেহ'লে ব'লক আপোনালোকৰ লগত
এনেকৈ আপোনালোকৰ য'ত ৰুমত তাতে তেনেকৈ দেখাই থাকিম আৰু কি দেখাম ভিডিঅ'টোত জাৰ্ণিটো দেখাবলগীয়াতো একো নাথাকে আৰু য'ত খাইছোঁ কি কৰিছোঁ খোৱা ভিডিঅ' কিমান দিম আপোনালোকক সেইকাৰণে তাত ব্ৰেকফাষ্টৰ সময়ত আপোনালোকক একো নেদেখালোঁ আৰু বৰলুইটত কৈছোঁ আপোনালোক মাইনে কোৱাৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ নহ'লে হয়তো সেইটো ভিডিঅ' নকৰিলোহেঁতেন নগাঁৱৰ পৰা ডাইৰেক্ট আৰম্ভ কৰিম বুলি ভাবিছিলোঁ ভিডিঅ'টো আন্ধাৰ হৈছে প্ৰায় আৰু ৰ'দতো মুখখন উলিয়াব নোৱাৰি নহয় আৰু এনেকৈ কেনেকুৱা লাগিছে চোৱা আধা ব্লেক এণ্ড হোৱাইট নিচিনা লাগিছে বা মুখখন চব ব্লেক এণ্ড হোৱাইট চাওক মোক চিনি পালেই হ'ল আৰু আপোনালোকে পায় এই গৈ থাকোঁ আৰু য'ত ৰ'ম তাতে আপোনালোকক লগ পাম মুখখনো বৰ অদ্ভুত লাগিছে নহয় গেলেক্সি পাই গ'লো বোলো দুলীয়াজানতে পোৱা নাছিলোঁ ডাৰ্ক চকলেট খা গেলেক্সি খা তই গেলেক্সি খা পেৰা খা ৰঙা চাটো কোনটো ভাল হ'ব পেৰা চাইজন অঁ কোনটো ভাল হ'ব সোধা কোনটো ভাল পেৰা হ'ব কেবাবিটো দেখিছে কম ওজনৰ পেৰা চেনি কম দিয়া মানে আচ্ছা আৰু এই বৰ্তমান আমি আহি বঞ্জাৰত আছোহি এতিয়া দুপৰীয়া সাজ খাই লওঁ অলপ দেৰি হ'ল 3:30মান বাজিব হ'ল লাহে লাহে যোৱাৰ কাজিৰঙা ওচৰত জানেই স্পীড লিমিট থাকে আৰু বহুতেই বেছি ট্ৰেফিক আজি ৰাস্তাত আৰু সেই আহি কিন্তু দুপৰীয়া সাজটো এতিয়া খাই লওঁ কাৰণ আমি ইয়াৰ পিছত আৰু বেলেগ হৈ যাম আৰু দুপৰীয়া বঞ্জাৰত কি খাইছোঁ কি নাই সেইটো দেখাম বাৰু অলপ চলপ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু বঞ্জাৰত আগতে খাইছোঁ কিন্তু বহুত দিন খোৱা নাই আজি ভাবিলোঁ এইখিনি দেখাওঁ আৰু ইয়াৰ পৰা বেছি দূৰ নালাগে নগাঁও পাবলৈ হ'ল বুলিয়ে ধৰক আৰু ইয়াৰ পৰা যোৱা মানে আৰু নগাঁও পোৱাই নিচিনা আৰু ভণ্টিতা যদি কিবা পাৰিলে দেখাম নোৱাৰিলেতো নাই আৰু চাওঁচোন কি পাৰোঁ দেখুৱাবলৈ ভিডিঅ'টো চাই থাকক সেনেদৰে দেখুৱাই থাকিম বলক ভিতৰলৈ যাওঁ চবে খাব লৈছে বেছি সময় নকৰোঁ কাৰণ আমি নগাঁও যাম সিহঁতি আৰু 1.5 ঘণ্টামান বাট যাবগৈ লাগিব সোণাপুৰ খাই মেলি আৰু এতিয়া আকৌ আগবাঢ়ি গৈ থাকিম
বৰালিৰ টেঙাটো বৰালি মাছ আৰু হেৰি সৰস্বতী আজিৰ স্পেচিয়েল আছে কেনেকুৱা লাগিলে জুন্দা খাই খুব ভালো লাগে এনজয় কৰিলে লোকেল বৰালি বিৰাট মিঠা ভেৰি টেষ্টি তোৰ কেনেকুৱা লাগিলে বেয়া নাই ঠিকে আছে এই দেখিছে বহুত কমপ্লেইন এই যে একদম কমপ্লেইন এতিয়া কাইলৈ পৰা খুব খাবি নহয় এতিয়া নালাগে বেছি খাব মাছটো ভাল লাগিলে আমাৰজনে তামোল বিচাৰি বিচাৰি ঘূৰি ফুৰিছে চব খুব ভাল বস্তু আৰু এই খাই বৈ ৰেডি পানী যি বাচি আছিলে এইবিলাক ল'লোঁ লৈ মেলি আকৌ গান বাজিলেই নহয় কিবা এটা কথা ক'ব ল'লে ক'ৰবাত গান বাজেই মানে আকৌ কপিৰাইট আহিব এইবোৰে আৰু ধুনীয়া এসাঁজ খাই ল'লোঁ সকলোৱে মাছ ভাত খালোঁ কাৰণ কাইলৈৰ পৰা খানা পিনাবোৰ বহুত হেভিয়ে হৈ যায় সেইকাৰণে চবেই চিম্পুলকৈ মাছ খালে খাই বৈ খুব ভাল পালে তেওঁলোকে স্পেচিয়েলো খালে তেওঁ টেষ্ট কৰিলে সোধা নাই কেনেকুৱা পালা বুলি বাকী আমি খাইছোঁ মাইনীয়ে মই টেঙা জোল মাছৰ বহুত ভাল লাগিলে খাবলৈ জোনদাই কিবা ফ্ৰাই খালে আৰু মাছৰ বৰালি মাছ ফ্ৰাই খালে নেকি খুব ভাল পালে বোলে খাই আৰু এই ভালেই লাগে বঞ্জাৰখন এনেও আগতেও খাইছোঁ ভালেই লাগে খানা পিনাবিলাক বহুত দিনৰ মূৰত খালোঁ বহুত দিন নহয় বছৰৰ মূৰত খালোঁ খুব ভাল লাগিলে খাই আপোনালোকে যোনে যে খাইছেতো গম পাবই আৰু টেঙা মাছৰ জোলকণ আৰু পালে আৰু একো নালাগে অসমীয়া মানুহ তোমাৰ কেনেকুৱা লাগিলে মাছ ভাত খাই বঞ্জাৰত নিমখ কম লাগিলে আমি এনেও নিমখ কম খাওঁ তোমাৰ এনেই কেলৈ কমপ্লেইন কৰিছা এনে ঘৰতো নিমখ কম খায় এনেই কমপ্লেইন তাৰমানে কৰিব লাগে আৰু কিবা এটা যে এইটোৱে এনেই বদনাম নকৰিবাচোন ৰেষ্টুৰেণ্টবিলাকত কিয় বদনাম কৰিছা কেনেকুৱা পালা মাছ ভাত খাই ভালকৈ কোৱা ভাল বৰালি মাছ খালোঁ তোমালোকে নাখালা বৰালি যোনে মই খালোঁ বৰালিটো কিন্তু লোকেল খাই গম পালোঁ বঢ়িয়া টাইট মাছ আজি স্পেচিয়েল আছে সৰিয়হ জোলটো মই ইমান মাৰ্ক নিদিওঁ মাছটোত মাৰ্ক দিওঁ ৰাতি গৈ কি দেখাব পাৰোঁ কি দেখাব নোৱাৰো নাজানো তথাপি চেষ্টা কৰি কিবা দেখুৱাবলৈ কি চাই থাকোঁ ভিডিঅ'টো এনেকৈ এতিয়া গৈ থাকোঁ গৈ আপোনালোকক একেবাৰে নগাঁও লগ ওপৰত কি আছে এফালে এঘাৰটা বজাত সব ৰেডি মিছেছ বৰানী আপুনি ৰেডি মিছেছ বৰানীও ৰেডি ছোটু বৰানী এয়া ছোটু বৰানী আমাৰ ছোটু বৰানী আহে বৰানী মিছেছ বৰানী কৈ আছে ওপৰলৈ
আৰু এইটো আমাৰ বিস্তা বৰা তোমাৰ কেনেকুৱা লাগিছে বৰা গৃহম ধুনীয়া আয়া বৰা গৃহম আপোনালোকক কালি দিনত ভালকৈ দেখুৱাম এতিয়া আমি চাইছোঁ কেনেকুৱা লাগিছে হেৰা শালপতি লজ ভাল লাগিছে কালি ভালকৈ দেখাম প্ৰাইচ ৰেটৰ সৈতে চব দেখাম মিছেছ বৰানী মিছেছ বৰানী চটু বৰানী আজি এনে পটাপট দেখাই দিছোঁ কালি দিনত ভালকৈ চব ৰুম দেখাম উইথ প্ৰাইচ এইটো কিবা ৰুম এইটো কি ৰুম এইটো যথেষ্ট ডাঙৰ এনেকুৱা ৰুমত আছে এয়া আমাৰ মিছেছ বৰানীয়ে নিজে ঠিক কৰিছে কৰিছে আজি এইটোতে থাকিবা নেকি তুমি এইটো এটেচ বাথৰুম আছে এই চব আমি এতিয়া এনে ওপৰৰ পৰা চাইছোঁ কালি ভালকৈ দেখুৱাম চব